নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল জিয়ৰি হাজপাৰ আৰু আজি মই আপোনালোকক কেইজোৰমান ধুনীয়া কালেকশ্যন দেখাম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু আপোনালোকক জনাই দিও যে আমাৰ এতিয়া সৰভোগ মেইন বজাৰত শ্ব'ৰুম এভেইলেবল আছে গতিকে আপোনালোকে যদি আমাৰ শ্ব'ৰুমত আহি কাপোৰবোৰ নিজে চাই কিনিব বিচাৰে তেতিয়াহলে আহিব পাৰে আৰু এটা কথা জনাই দিও যে আমাৰ তাত আপোনালোকে এতিয়া কেঁচাহনৰ গহনাও পাব গতিকে মই কেঁচাহনৰ গহনা ওপৰত মানে এক্সট্ৰাকে ভিডিও বনাই দিম আপোনালোকে চাব পাৰিব ফাৰ্স্ট আপোনালোকক দেখাম এজোৰ পিংক কালাৰৰ জোৰা ইয়াত গোল্ডেন গুনা ওয়াৰ্ক কৰা হৈছে গ্ৰীন আৰু গোল্ডেন বুটা ইয়াৰ দামটো হ'ব 2549 2549 এইখন হ'ব মেখেলা একেটা হ'ব সাইড পাৰি আৰু তলতে দিয়া থাকিব এটো ব্লাউজ পিস নেক্সট আহিব এজোৰ মুগা কালাৰত ইয়াটো এনেকৈ হোল বডি গুনা ওয়াৰ্ক কৰা আছে গোল্ডেন গুনা ইয়াৰ দামটো হ'ব 2699 2699 টকা এইখন হ'ব মেখেলা তাৰ পিছত আহিব একেটা সাইড পাৰি আৰু ব্লাউজ পিস আৰু সাইড পাৰি কেটা একেলগে থাকিব নেক্সট আহিব এজোৰ পিংক কালাৰত ইয়াত ব্ল্যাক কালাৰৰ বুটা কৰা আছে ইয়াৰ দামটো হ'ব 2449 2449 এইখন হ'ব মেখেলা তাৰ পিছত আহিব একেটা সাইড পাৰি আৰু ব্লাউজ পিস নেক্সট আহিব এজোৰ ব্লু কালাৰত এনেকৈ হোল বডি গুনা ওয়াৰ্ক কৰা আছে ইয়াতো দামটো হ'ব 2549 এইখন হ'ব মেখেলা 2549 তাৰ পিছত আহিব একেটা সাইড পাৰি আৰু লগতে দিয়া আছে এটো ব্লাউজ পিস নেক্সট আহিব এজোৰ কফি কালাৰত ইয়াতো গোল্ডেন গুনা ওয়াৰ্ক কৰা আছে দামটো হ'ব 2549 2549 এইখন হ'ব মেখেলা পিন্ধিবলৈ আৰাম পাব এইবোৰ কাপোৰ আপোনালোকে গৰমৰ দিনত একেটা হ'ব সাইড পাৰি আৰু একেলগে থাকিব ব্লাউজ পিস আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই সোনকালে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাৰ বটনটো প্ৰেছ কৰি দিব যদি আপোনালোকে মোৰ ভিডিঅ'বোৰৰ নটিফিকেশন সোনকালে পাব বিচাৰে